কাপৰ কনষ্টিটিউশ্যন ইভেণ্টৰ অন্তিম লীগ আছিলে আৰু বডোলেণ্ড FC আৰু ITBPৰ মাজত খুব সুন্দৰ খেল ইয়াত অনুষ্ঠিত হৈ গ'ল আৰু বডোলেণ্ড FCয়ে 4 গ'লত ITBPক পৰাজিত কৰি পেলাই কোৱাৰ্টাৰ ফাইনেলৰ কাৰণে প্ৰথমবাৰৰ কাৰণে বডোলেণ্ড FCয়ে কোৱালিফাই হৈছে। আমি বডোলেণ্ড FCক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু তেখেতসকলক আশা ৰাখিছোঁ ছেমি ফাইনেলতো কোৱাৰ্টাৰ ফাইনেলতো তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিব আৰু আজি হাজাৰ হাজাৰ দৰ্শক ইয়াত খেল চাবলৈ আহিলে তেখেতসকলকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ। অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া উপস্থিত থাকিলে তেখেতকো মই ধন্যবাদ যাচিছোঁ আৰু সকলোকে ধন্যবাদ যাচিছোঁ। বড়োলেণ্ডবাসীৰ বাবে এইখন হিষ্টৰিক বুলি ক'ব লাগিব, কিয়নো প্ৰথমবাৰৰ কাৰণে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। হয় হয়, নিশ্চয়। আমি তিনিবাৰকৈ বড়োলেণ্ডত ডুৰাণ্ড কাপ আয়োজন কৰিলোঁ আৰু তিনিবাৰতো আমি খেলিছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে ডুৰাণ্ড কাপ এছিয়া মহাদেশৰ চবতকৈ পুৰণা আৰু বিশ্বৰ ভিতৰত তৃতীয় পুৰণা যিটো টুৰ্ণামেণ্ট, এই টুৰ্ণামেণ্টত বড়োলেণ্ড FC হিচাপে প্ৰথমবাৰৰ কাৰণে কোৱাৰ্টাৰ ফাইনেল হোৱাটো হিষ্টৰিক বুলি ক'ব লাগিব আৰু ইয়াৰ যোগেদি আমাৰ বড়োলেণ্ড অঞ্চলৰ খেলাৰীসকলে যথেষ্ট প্ৰেৰণা পাব। কোৱাৰ্টাৰ ফাইনেল ইয়াতে হ'ব নেকি? কোৱাৰ্টাৰ ফাইনেল আমাৰ অহা 16 আগষ্টত ইয়াতে অনুষ্ঠিত হ'ব। বড়োলেণ্ড FC আৰু এতিয়ালৈকে এটা টিমটো আমি গম পোৱা নাই, আমি শুনিছোঁ হয়তো নৰ্থ ইষ্ট FC হ'ব পাৰে 16 তাৰিখ।